নমস্কাৰ, মই বৰষাই পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আজি হৈছে 1 ছেপ্টেম্বৰ আৰু বৃহস্পতিবাৰ। এতিয়া ৰাতিপুৱা ৰুটি চব্জি খালোঁ, খাই চাকি দি আজৰি হ'লোঁ। এতিয়া এটা পাৰ্চেল অহা কথা, তাকে ৰখি আছোঁ কেতিয়া আহি পায়। মানুহ উঠি কিনে শুই গ'ল, মই আছোঁ এনেই। একদম চৰ্দি লাগি অৱস্থা বেয়া হৈ আছে। মামাহঁতৰ ঘৰৰ পৰা আহিছে, চৰ্দিত পৰিছোঁ। আহি কিনে আহোঁতে AC খালোঁ গোটেই ৰাস্তা গাড়ীত। একদম চৰ্দিত মাত চাত বহি গৈছেগৈ, কাণ চান ক'লা হৈ গৈছে। কি কৰিব। কালি ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু আজিৰ ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰি দিছোঁ। আজি ঘৰতে থাকিম বুলি ভাবিছোঁ, নাজানো কি হয়, চাই লওঁ। হয়তো হঠাৎ ক'ৰবাত যাব লগা হ'ব পাৰে, হয়তো নাযাবও পাৰোঁ। আজি অলপ বৰষুণ দি আছে, অলপ ইমান বতৰটো ঠিক নহয়। এনেকৈ আৰু কাম কৰা মানুহ নাহিলে আজি। তেন্তে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। পাৰ্চেলটোনো কি আহে এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ হাজবেণ্ডক ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। ছাৰপ্ৰাইজটো পাই বা কেনেকুৱা পায়, খঙে কৰিব চাগে, পইচা খৰচ কৰিছোঁ বুলি। কিন্তু ভিডিঅ' ভালো লাগিব। ছাৰপ্ৰাইজটো মোৰ কাৰ বেয়া লাগে। পাৰ্চেলটো অৱশেষত আহি পাই গ'ল, কিন্তু যাক ছাৰপ্ৰাইজ দিম বুলি আনিছিলোঁ মানুহজনে ঘৰত নাই। মই আনবক্সিং কৰি চাই লওঁ। আহি পাই ছাৰপ্ৰাইজ হৈ যাব আৰু। তোমাৰ চেণ্ডেলযোৰ বাই কেনেকুৱা লাগিল? ছাৰপ্ৰাইজটো কেনেকুৱা লাগিল? ছাৰপ্ৰাইজ বহুত ভাল লাগিছে, চেণ্ডেলযোৰ ভাল লাগিছে। ছাৰপ্ৰাইজটো মানে চেণ্ডেলযোৰ তেওঁৰ ভালেই লাগিছে, পাপাতকৈ মা ডাঙৰ নহয় বুলি পিন্ধিয়ে কৈছে। আছে। মোৰ দেখি ভাল লাগি গ'ল মনটো। এতিয়া চেণ্ডেলযোৰ অনুগ্ৰহ কৰি আপুনি ধুনু তুমি গা ধুলানে? গা এতিয়া হামুদিয়া, গা পা ধুৱাই দিলোঁ। এতিয়া তাই অলপ শুব। তেতিয়া ভাত পানী খাই উঠি কিনে অলপ শুলোঁ। ইমান জ্বৰ হৈ আছে গাটো, থাকিব পৰা নাই, একদম চৰ্দি লাগি। এতিয়া 5টাই বাজিলে আৰু শুই উঠি চাহ তাহ খালোঁ। খাই কেনে ধুনুৰ লগতে থাকিলোঁ। এতিয়া তাই খেলি আছে। ভাবিছোঁ গা পা ধুই আহোঁ, আহি অলপ এনেই বাহিৰৰ পিনে যাম, বাহিৰত বহিম। মা গৈছে নামত আৰু মা ধুনুৱে লেট্ৰিন কৰিলে, তাকে কাপোৰ ধুবলৈ গৈছে। তাইক চাব নেকি কি কৰি কথা কৈ থকা শুনি এনেকৈ চাই আছে মোক। হা কি বাবা? দেৰি গাড়ী চলাইছা দেহা? আজিকালি নিজে গাড়ী চলাবলৈ পৰা হ'ল, গানো বজাই নিজে নিজে। কিন্তু বেছি সময় নাথাকে, অলপ সময়ে থাকে। বাহিৰততো আজি পূৰা বৰষুণকৈ গ'ল দিনটো। এতিয়াও বতৰ সিমান ঠিক নহয়। তেওঁ ওলাই গ'ল। তেওঁ চেণ্ডেলযোৰ ভালেই পাইছে বাৰু, অলপ বোলে ছোৱালীৰ টাইপ লাগিছে, পিন্ধিলে এডজাষ্ট হৈ যাব। এতিয়া অলপ টাইট হৈ আছে যে, সেইকাৰণে এনেকুৱা পাইছে। ইছৰাম, বাহিৰত কুকুৰৰ যুঁজ চাওকচোন চোতালত। যা কৈছোঁ নহয়, ক'ৰ পৰা যে আহে এইবোৰ। ছাগলী খাওঁকে থাকে, পালেতো ধৰিবই। এতিয়া মুৰ্গী পোৱালিও আছে, ভয়ে লাগে। ৰুমটোৰ যে অৱস্থা নাই। কি হ'ল তোমাৰ? মই যোৱা নাই নহয়। চলোৱা। আহা 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 বাবা, আহা মা, মই ল'ম, আহা।
এনেকৈ অলপ লাহে লাহে যায়। এতিয়া ঘৰটো অলপ চাফা কৰোঁ, চাফা কৰি গাটো ধুই আহোঁ। আৰু তাই ভিডিঅ' বনাবলৈ জুবি জুবি চাই আছে। এইজনী জুবি জুবি চাইছে। ভিডিঅ' বনাবা তুমি? বনাবা? কোৱা 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 কোৱা, কি ক'বা? হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া। বাহিৰত বহি বহি ধুনুই মুৰ্গী চোৱাত ব্যস্ত। মুৰ্গী পোৱালি ওলাইছিলে, তাকে চাই আছে তাই। ইমান যে ভাল পায় পোৱালিকেইটা। কি চাইছা? মুৰ্গী পোৱালি চাই চাই তাই বাগৰিয়ে গৈছে। একদম মোৰ আঁঠুৰ আগৰ পিনে বাগৰি গৈছে, ধৰি ৰাখিবলৈ পৰা নাই। এতিয়া পাচলি পঢ়ি আজৰি হ'লোঁ। কাপোৰ কানিও চেঞ্জ কৰিলোঁ, চাহ অলপমানো খাই ল'লোঁ। কলৰ খুলি থৈছোঁ, ইমান গৰম ডাকি দিয়া। মই মানে ৰিং পিন্ধিয়ে ভাল পাওঁ, তো ৰিংযোৰ মামাহঁতৰ ঘৰত যাওঁতে খুলি কিনে সোণৰযোৰ পিন্ধি গৈছিলোঁ। এতিয়া পিন্ধিবই হোৱা নাই, পিন্ধিব লাগিব। ইফালে আমাৰ কি কয়, খিৰিকী মাৰিব পাহৰি গৈছিল, মাক এতিয়া ক'লোঁ। আৰু ধুনু খেলি আছে। এতিয়া অলপ বাহিৰৰ পৰা আহোঁ, বাহিৰৰ পৰা আহি মোৰ একদম জ্বৰ জ্বৰ লাগি আছিলে। অলপ ভাল লাগিছে, কিন্তু হ'লেও একদম নাক চাকবিলাক কিবা হৈ আছে। নাক ফুটাব যোৱা কথা আছিল, কিন্তু মোৰ মন যোৱা নাই। মানে চৰ্দি হ'লে বৰ কষ্ট পায়, তো কি কৰোঁ চাই লওঁ। এতিয়া পাপাক আহি পালে, পাপাকৰ কান্ধত উঠি তাই খেলা ষ্টাৰ্ট হৈ গৈছে। কাৰো তাতে নাহে পাপাকক পালে, খালি পাপাককে লাগে। পাপাকৰহে ভাগৰ লাগি আহে, তাই এৰি নিদিয়ে, মোকতো ওচৰতে যাব নিদিয়ে। এতিয়া ভাত পানী খাই আজৰি হ'লোঁ। একদম চৰ্দিটো যে বেছি হৈ আহিছে, অৱস্থা নোহোৱা হৈ গৈছে হাঁচি মাৰি মাৰি। এতিয়া শুই দিমগৈ আৰু। মানুহটো টোপনিয়ে গ'ল, তাইকো আঁঠুৱা চাঠুৱা দিয়া হোৱা নাই, তো আঁঠুৱা চাঠুৱা নি আমি শুই দিওঁ। তেন্তে আজিলৈ বাই বাই, গুড নাইট।